হাগ্ৰামা মহিলাৰীয়ে 17 বছৰত বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী ৰাইজক উন্নয়ন কৰা যথেষ্ট সুযোগ পাইছিলে কিন্তু এই 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে না বড়োৰ কাৰণে কিবা কাম কৰিছে না মাইনৰিটি মুছলমানৰ কাৰণে কৰিছে না গুৰখাৰ কাৰণে কৰিছে না আদিবাসীৰ কাৰণে কৰিছে না অসমীয়া মদাহী খৰণীয়াৰ কাৰণে কৰিছে কোনো জাতি জনগোষ্ঠীৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে একো কাম কৰা নাই এই বিপিএফে একো কাম কৰা নাই সেই কাৰণে আজি আমাক পৰিৱৰ্তন লাগে আমাক নিৰাপত্তা লাগে আমাক শান্তি লাগে আৰু সেই নিৰাপত্তা প্ৰদান কৰিব পৰা নাই যি হাগ্ৰামা মহিলাৰীয়ে 35 লাখ মানুহ নিৰাপত্তা দিব লাগিছিলে এই হাগ্ৰামা মহিলাৰে নিজে ভয় খুৱাই দাদাগিৰি কৰি দাবী ধমকি দি সেই ৰাইজক আজি হতাশ কৰি পেলাইছে তো সেই কাৰণে আজি ৰাইজ আমি এই পৰিৱৰ্তনৰ কাৰণে সবে ওলাই আহিবলৈ সময় হ'ল এইটো আমাৰ দেশ আমাৰ মাটি আমাৰ অসম আমাৰ বিটিআৰ আৰু ইয়াত যদি আমাৰ কোনবা দাদা ভাইক কোনবা ভয় খুৱাই সেই সকলক আজি প্ৰত্যুত্তৰ দিবলৈ সময় আহিছে আপুনি যদি ভয় কৰি থাকে আপোনাক সদায় দমন কৰিব মোৰ ঘৰত মোৰ গাঁৱত মোৰ অঞ্চলত মোৰ ওপৰত দাদাগিৰি কৰিব পৰা কোন আছে ইয়াত কাৰো দাদাগিৰি কৰিব পৰা নাই এইখন দেশত আমাৰো সমান অধিকাৰ আছে আজি এই কথাবিলাক আজিও শুনিবলৈ পাই খুব দুখ লাগিছে যি দেশখনক আজি গোটেই বিশ্বই সেলুট কৰে গণতান্ত্ৰিক দেশ বুলি পেলাই এই দেশতে আজি হাগ্ৰামা মহিলাৰ নিচিনা মানুহবিলাকে কিছুমান মুনচিঙৰ নিচিনা মানুহবিলাকে দাদাগিৰি কৰি ভয় ভীত কৰি যিটো ৰাজনীতি কৰিবলৈ আহিছে এইটোৱে আমাৰ দেশৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক বিষয় ভ্ৰষ্টাচাৰ কৰিলে দুৰ্নীতি কৰিলে ৰাইজক মানে সকলো দিশৰ পৰা ঠগ প্ৰবঞ্চনা কৰিলে সদায় ভাবুকিয়ে দিয়ে ভোট নেদিলে ঘৰ নেদিম ভোট নেদিলে জব কাৰ্ড নেদিম ভোট নেদিলে ইয়াত থাকিবলৈ নেদিম ভোট নেদিলে মানে উমুক কৰিব লাগিব তুমুক কৰিব লাগিব এইটো কেনেকৈ হ'ব এইটো কেনেকৈ হ'ব ৰাইজৰ অধিকাৰ আছে অধিকাৰ মতে ৰাইজে কাম কৰিব আজি এইখিনি সময়ত শ্ৰদ্ধা ৰাইজ সুনামি আহিছে ইউপিপিএলৰ সুনামি ইয়াত ভয় ভীতি কৰি লাভ নাই অকল দিহিৰা সমষ্টি নহয় 30টাতকৈ অধিক সমষ্টি জিকি পেলাই ইউপিপিএলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু কোনোবা যদি এই কথাটো বিপথে পৰিচালনা কৰিব বিচাৰিছে ইয়াত কাৰো লাভ নহয় ইয়াত ক্ষতিয়ে হ'ব শ্ৰদ্ধা ৰাইজ 17 বছৰত আমি বহুত বাট চালো না খোৱা পানীৰ যোগান দিলে বিপিএফে হাগ্ৰামাই না ৰাস্তা ঘাট বনাই দিলে হাগ্ৰামাই না স্কুল কলেজ ঠিক কৰিলে 99 শিক্ষকসকলে ইফালে যাম না ইফালে যাম হৈ আছে শিক্ষকৰ সমস্যা সমাধান নকৰিলে গাঁওবুঢ়া চাকৰি ৰেগুলাৰ নকৰিলে অংগনবাড়ী সহায়িকা কৰ্মীৰ কোনো সহায় নকৰিলে আজি আশা কৰ্মীবিলাকৰ কাৰণে যথেষ্ট কষ্ট হৈছে একো সহায় নকৰিলে খেতিয়কৰ কাৰণে আহা পুঁজিৰ পইচা খাই দিলে ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা দিয়াৰ নামত একোই নকৰিলে নিবনুৱা সংস্থাপন নামত একোই নকৰিলে আজি এই কাৰণে ইউপিপিএল আহিব লগা হৈছে আজি ৰাইজে যে ইউপিপিএল আকোৱালি লৈছে টকা পইচা নাই আমাৰ হাগ্ৰামাৰ নিচিনা হাজাৰ কোটি আমি ৰাইজৰ খোৱা নাই ৰাইজৰ কাৰণে ৰাইজৰ আহা পইচা আমি ইয়াত শোষণ কৰা নাই সেই কাৰণে আমাৰ হাতত পইচা নাই জগদীশ ৰামচিয়াৰে পইচা নাই ৰাইজৰ পুৰা খোৱা পইচা হাজাৰ কোটি আজি হাগ্ৰামাৰ আছে হি ৰাইজক কিনিব পাৰিব বেচিব পাৰিব শ্ৰদ্ধা ৰাইজ তেখেতসকলে কিনে মানুহক কিনা বেচাৰ বেপাৰ কৰে আমি মানুহক শ্ৰদ্ধা কৰো ৰাইজক শ্ৰদ্ধা কৰো সন্মান কৰো আজি ৰাইজে বিচাৰ কৰিবলৈ সময় হ'ল ইফালে এক সাইডত হাগ্ৰামা মহিলাৰ দাদাগিৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় ভীত কৰা ৰাইজক কিনা বেচাৰ ৰাজনীতি আনফালেদি ইউপিপিএলৰ মৰম স্নেহ বিশ্বাস ৰাইজক শ্ৰদ্ধা কৰাৰ ৰাজনীতি আপুনি কোনফালে থাকিব এইটো বিচাৰ কৰাৰ সময় আহিছে আমি ৰাইজক কোনোদিনে তেনেকা মনোভাৱ লৈ আমি কাম কৰিব নোৱাৰো ৰাইজে আমাৰ মাতা পিতা আমাৰ দাদা ভাই সব আমাৰ এই ৰাইজতে আছে এই সমাজতে আছে সেইখন সমাজক আজি ইলেকশন আহিলে 200 300 500 টকা দি কিনিব বিচাৰা এই মানৱ মানে মানুহে মানৱ জাতিৰ মানৱ ধৰ্মটোৱে কলংকিত কৰি পেলাইছে এটা সময়ত আমেৰিকাত ইংলেণ্ডত বিপ্লৱ হৈছিল মানুহ কিনা বেচাটোক লৈ পেলাই সেই মানে স্লেভাৰিক লৈ পেলাই এটা বিপ্লৱ হৈছিল আৰু আজি আমাৰ ভাৰতত সৰ্বশ্ৰেষ্ঠ গণতান্ত্ৰিক দেশত আজি মানুহক কিনা বেচা কৰিবলৈ বিচাৰিছে বিপিএফ দলে এইটো আমি সবে ধিক্কাৰ দিব লাগে
তো সদৰ ৰাইজ UPPL দল হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ আমি আগুৱাই যাব বিচাৰিছো সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰিব বিচাৰিছো সকলো জাতি জনগোষ্ঠীক ভূমিৰ মাটিৰ পাট্টা দিব বিচাৰিছো যিসকলে ভূমিহীন এই সকলোকে আমি ভূমি দিবলৈ ওলাইছো হাতী মানৱৰ সংঘাতটো আমি বন্ধ কৰিব বিচাৰিছো বহুত ঠাইত হাতীৰ মানৱ সংঘাত হৈ আছে UPPL চৰকাৰ হোৱাৰ লগে লগে 6 মাহতে গোটেই ফেন্সিং কৰি দিয়া হ'ব কোনো হাতী আহি ডিস্টাৰ্ব কৰিব নোৱাৰিব ক্ষুদ্ৰ ক্ষুদ্ৰ কামবিলাকে কৰা নাই সেইকাৰণে ৰাইজ আজি আমাৰ সময় এই সময়টো আমাৰ সময় শান্তি প্ৰতিষ্ঠা হল ৰাইজে কিমান সুন্দৰকে ওলাই আহিছে এইটোৱে প্ৰথম নিৰ্বাচন যি নিৰ্বাচনত ৰাইজে আজি ফূৰ্তি কৰিছে সবে মানে এটা গণতান্ত্ৰিক মনোভাৱ লৈ ওলাই আহিব পাৰিছে সবে মানে নিজৰ নিজৰ কথাবিলাক আগত ৰাখিব পাৰিছে যোৱা 70 বছৰে হাগ্ৰামা মহিলাৰ দমন নীতিক বাকি দলবিলাকে চুকুমুজি চাই আছিলে কংগ্ৰেছে চুকুমুজি চাই আছিলে বিজেপিয়ে চুকুমুজি চাই আছিলে ইউডিএফে চুকুমুজি চাই আছিলে জিএসপি কেদিনমান বহুত চিঞৰিলে বিপিএফ বিয়া আজি বিএসপিও মনে মনে হৈ গল কিয় ৰাইজে প্ৰশ্ন কৰক ক'ত গল জিএসপি ইমান দিনে হাগ্ৰামা মহিলাৰ গালি পাৰি হীৰা খৰনিয়া ডাঙৰীয়া এমপি হল আজি কি হাগ্ৰামা মহিলাৰ তেখেতৰ বন্ধু হল নেকি না ঘৰৰ কিবা সম্পৰ্ক হৈ গল কিয় হাগ্ৰামাৰ কথা নকোৱা হৈ গল জিএসপি এমপি হবলৈ হাগ্ৰামা গালি পাৰে কিন্তু এতিয়া ৰাইজক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ ভয় ভিতৰ দাদাগিৰি ৰাজনীতিৰ পৰা উদ্ধাৰ কৰিবলৈ কিয় আজি হীৰা খৰনিয়া নিমাত হৈ আছে ৰাইজৰ প্ৰশ্ন আহিছে এই কাৰণে শ্ৰদ্ধা ৰাইজ এই সময়টো আমাৰ সময় পৰিৱৰ্তনৰ সময় আৰু এইখিনি সময়ত আজি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছো এতিয়া আৰু কোনো দুৰ্নীতি সহ্য কৰা নহব কোনবা যদি দুখীয়া গৰীব মানুহৰ 58 পইচাও খায় সেই মানুহ ডাইৰেক্ট জেলত যাব লাগিব UPPL চৰকাৰক কাকো ৰেহাই দিয়া নহব ইয়াত যদি ইঞ্জিনিয়াৰে PWD ইঞ্জিনিয়াৰে 3 দিন অফিচত বহে 3 দিন ৰাস্তাত ঘূৰিব লাগিব এগ্ৰিকালচাৰ অফিচাৰে 3 দিন অফিচত বহক 3 দিন খেতি পথাৰ চাব লাগিব শিক্ষাৰ বিষয়সকলে 3 দিন অফিচত বহক 3 দিন স্কুল কলেজ চাব লাগিব এতিয়া আমাৰ উন্নয়নৰ এটা জাগৰণ আনিব লাগিব 35 লক্ষ জনসাধাৰণক 70 বছৰে দমন কৰি থলে আৰু আমি এই দমন নীতি ৰাজনীতিটো আমি নিবিচাৰো সেইকাৰণে ৰাইজ আপোনালোকে সকলো দলে বলে ওলাই হওক মই আমাৰ কৰ্মকৰ্তাসকলক আহ্বান কৰিছো আপোনালোকে ইমান দিন কষ্ট কৰিলে আৰু অলপ কষ্ট কৰক মই ধন্যবাদ জনাইছো দলৰ সভাপতি হয় আমাৰ ব্লক লেভেলৰ ওয়াৰ্কাৰ প্ৰাইমাৰী বুথ লেভেলৰ ইমান কষ্ট কৰিলে আপোনালোকক মই ধন্যবাদ জনাইছো আৰু এই দিহিৰা সমষ্টিৰ ৰাইজ UPPLক বিশ্বাস আৰু আস্থাত লৈ আপোনালোকে দলে বলে ওলাই আহিছে মই আপোনালোকক ধন্যবাদ জনাইছো আৰু আপোনালোকৰ যি কষ্ট কৰা এইটো মানে ফল পাব আৰু আমি একেলগে মিলি এটা সুন্দৰ বিটিআৰ কৰিব পাৰিম দিহিৰা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আনিব পাৰিম এই কথাখিনিকে কৈ মোৰ বক্তব্য সামৰিছো ধন্যবাদ মই আহ্বান কৰিছো অহা 7 তাৰিখে আমাৰ ভোট হ'ব আৰু ৰাইজক আহ্বান কৰক কি ৰাতিপুৱাই আমাৰ সবচে ফাৰ্ষ্ট আমাৰ ভোটটো দিব লাগে ৰাইজে আহি পেলাই ট্ৰেক্টৰৰ ছবি সবৰ মনত আছে ট্ৰেক্টৰৰ ছবি সকলো যাহাতে দলে বলে আহি আমাৰে ফাৰ্ষ্টতে UPPLৰে ভোট দিয়ে মই আপোনালোকক আহ্বান কৰিছো আৰু ইয়াৰ লগতে যিবিলাক কথা আজি মানে কোনবা কৈ আছে ইয়াত থাকিব নিদিব খেদিব উমুক তুমুক বেলেন ব্লক কিবা কিবি এইবিলাক কোনো কথা কাণ দিব নালাগে BPFে নিজে মাটি পাট্টা দিব না পৰনে কাৰণে লাজ পাই পেলাই এতিয়া এই কথাবিলাক কৈ আছে কিন্তু ইয়াত না BPF না কোনবা দল UPPLে নাগৰিকত্বৰ পৰা লৈ পেলাই ডি ভোটাৰৰ পৰা লৈ পেলাই ডিটেনশন কেম্পৰ পৰা লৈ পেলাই মাটিৰ পাট্টালৈকে যি কাম কৰিব লাগে UPPLে কৰিব এটো স্পষ্ট